গুড মৰ্নিং। মই যে আনিছিলোঁ খাবলৈ পাৰটো, ভাল পাওঁ যে পাৰ মাংস খাই এইজনী মিমি। পাৰ মাংস খাব নোৱাৰা হৈ গ'লোঁ। তাই বৰ্তমান মোৰ এতিয়া লগৰী, আৰু মোৰ ছোৱালীজনীও তাই একদম লগৰী, একদম ভাল ফ্ৰেণ্ড। তাইক নাম দিছে মিমি। মিমি বুলি ক'লে দৌৰি আহে। তাই উৰিব পৰা হৈ গ'ল, কিন্তু এতিয়া আমাৰ লগত এনেকৈ থাকে। সঁচাই জীৱ জন্তুৰ কি যে মৰম চেনেহ, মৰম কৰিলে সঁচাকৈ মৰম পায়। আৰু মোৰ ছোৱালীজনীৰ লগত একদম ভাল দোস্তি এতিয়া তাই, দেখিছেন নাই? তাইৰ কাৰণে ঘৰ এটা বনাই দিছোঁ। এজনীয়ে থাকে, এটাই পাৰোঁ, আৰু ভাবিছোঁ আৰু দুটা দৰকাৰ নাই, এটাই ঠিক আছে। আৰু যিহেতু বগা, দেখিবলৈ ধুনীয়া, গতিকে ৰাখিলোঁ। আৰু ভাবিছিলোঁ মন্দিৰত বা ক'ৰবাত দান দি দিম, বোলো নাই, দান নিদিওঁ, ঘৰতে থাকক, যিমান দিন থাকে বান্ধি নাৰাখোঁ। যদি তাই ইচ্ছা কৰে যে উৰি যাওঁ, ক'ৰবাত গুচি যাওঁ, তাই যাব পাৰে। তাইৰ কাৰণে কোনো ধৰণৰ বন্ধ বা কোনো হেৰি নাই, ৰুম নাই, কোনো কাৰাগাৰ নাই, কোনো সজা নাই তাইৰ কাৰণে। এইজনী মিমি। মিমি গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং মিমি। ঠিক আছে বন্ধুসকল, আজিলৈ এৰিছোঁ। মিমিৰ লগত আৰু ব্লগ বনাই থাকিম, মাজে মাজে দেখাই থাকিম তাই কিমান ডাঙৰ হ'ল না মিমি। এইজনী মিমি। कबूतर जा 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 कबूतर जा जा जा। এইজনী মিমি।